বালিচৰত ৰাস মহোৎসৱ এইখন ৰাস নহয়, এইখন ৰাস নহয়, এইখন জুৱাৰ। তাতে আৰু শুৱালকুছিত ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ। ভাগ্য পৰীক্ষাৰ নামত লাখ লাখ টকাৰ মুকলি যোৱা ৰাসথলী। নিশালৈকে যোৱাৰ আড্ডাত হাজাৰ হাজাৰ মানুহ। শুৱালকুছিত ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ। ভাগ্য পৰীক্ষাৰ নামত লাখ লাখ টকাৰ মুকলি যোৱা ৰাসথলী। নিশালৈকে যোৱাৰ আড্ডাত হাজাৰ হাজাৰ মানুহ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিতো 7 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। 11 দিনীয়াকৈ অনুষ্ঠিত এই ৰাস মহোৎসৱত দেখা গৈছে এক উখল মাখল পৰিৱেশ। নিত বৃদ্ধি পাইছে ৰাস চাবলৈ অহা দৰ্শক। আনফালে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি শুৱালকুছিৰ ৰাস উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিছে ভাগ্য পৰীক্ষাৰ নামত মুকলি যোৱা খেল। মুকলিভাৱে চলা এই যোৱা খেলত দৈনিক দেখা গৈছে লাখ লাখ টকাৰ মুকলি আৰু ৰাস উদযাপন সমিতিৰ চকুৰ সন্মুখতে অনুষ্ঠিত হোৱা এই যোৱা খেলৰ বাবে দিছে অলিখিত অনুজ্ঞাপত্ৰ, যাৰ পৰিণতিত দুপৰ নিশালৈকে মুকলিকৈ চলিছে যোৱা খেল। শুৱালকুছিৰ ৰাসথলীত প্ৰতিদিনে মুকলিকৈ অনুষ্ঠিত হৈ আহিছে ভাগ্য পৰীক্ষাৰ নামত চকৰি সদৃশ যোৱা খেল। নৱপ্ৰজন্মৰ ধ্বংসৰ কাৰক হিচাপে চিহ্নিত এই যোৱা খেল বন্ধ কৰি সুস্থ সামাজিক পৰিৱেশ অটুট ৰাখিবলৈ স্থানীয় সচেতন মহলে প্ৰশাসনক অনুৰোধ জনায়। শুৱালকুছি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত যোৱাটো মুকলিকৈ চলি আছে। যিহেতু ই এক ধৰ্মীয় অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, ইয়াত যোৱা দাণ্ডি মুণ্ডা ইয়াৰ কোনো স্থান হ'ব নালাগে। সেয়েহে আমি ইয়াক অতি শীঘ্ৰে বন্ধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অনুৰোধ জনালোঁ। আমি এইটো ক্ষেত্ৰত আজি বিগত 8 বছৰে আপ্ৰাণ চেষ্টা কৰি মদ আৰু জুৱাৰ ঘাটিবোৰ বন্ধ কৰিছিলোঁ। লগতে আমাৰ শুৱালকুছিৰ যুৱ প্ৰজন্মই 6 কোটি আজি 8 বছৰে দেখা পোৱা নাছিল। কিন্তু এইবাৰ শুৱালকুছিৰ ৰাস মহোৎসৱৰ পৰা আৰম্ভ হৈ গলিয়ে গলিয়ে ইয়াৰ জুই বিয়পিব ধৰিছে। সেয়েহে আমি প্ৰশাসন ও মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাওঁ যে আমাৰ শুৱালকুছিক কমচে কম অসামাজিক কাৰ্যকলাপবোৰ বন্ধ হ'ব লাগে, কিয়নো শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত যোৱা এইবোৰ কাৰ্যই কেতিয়াও শোভা নাপায়। অতএব মই আৰক্ষী প্ৰশাসনৰ আপোনালোকে দেখা পাইছে যে তেখেতসকলে যদি বন্ধ কৰিব বিচাৰে অতি শীঘ্ৰে বন্ধ হৈ যাব, কিন্তু সেই বস্তুটো হোৱা নাই। আপোনালোকে নিজেই দেখিছে বা কেমেৰা আপোনালোকে ঘূৰাইও নিজে আপোনালোকে পৰিলক্ষিত কৰিছেই নিশ্চয়। 20 বছৰৰ সৈতে ৰাস উৎসৱ দেখি আহিছো শুৱালকুছি ৰাস মহোৎসৱত, কিন্তু ৰাস নহয়, এখন জুৱা। মহিলাবিলাকো জুৱা খেলি আছে, ভিতৰত জুৱা খেলি আছে। আজি 20 বছৰে জুৱা খেলি আছে, কিন্তু ৰাস মহোৎসৱত শুৱালকুছি বালিচৰত ৰাস মহোৎসৱ এইখন ৰাস নহয়, এইখন ৰাস নহয়, এইখন জুৱাৰ। তাতে আৰু সকলো তাৰমানে ভাগ আছে, সকলো এইবিলাকো ভাগ আছে কাৰণে ৰাস মহোৎসৱ শুৱালকুছি ৰাস মহোৎসৱ সকলো